মচুৰ দালিও যে ইমান টেষ্টি ৰেচিপি বনাব পাৰি না মই আজিলৈকে কেতিয়াও ৰন্ধা নাই আৰু কেতিয়াও ভবা নাই চাওঁ বলক কেনেকৈ বনাইছোঁ প্ৰথমে মচুৰ দালিখিনি মই তিয়াই ৰাখিছোঁ আপোনালোকে নিজৰ জোখত তিয়াই ৰাখিব আৰু এতিয়া ইয়াৰ পেনখনত মই গেছ লগোৱা নাই এতিয়ালৈকে দালিখিনি এইদৰে দি দিছোঁ দেই আপোনালোকে কিমানজন মানুহৰ বাবে বনাইছে নিজৰ জোখমতে দিব আৰু ইয়াতে এয়া মই এটা আলু এটা পিঁয়াজ আৰু কেঁচা জলকীয়া কেইটামান দি দিছোঁ এতিয়া গোটেইখিনি হাতেৰে ধুনীয়াকৈ সানিব লাগিব পিঁয়াজখিনি যাতে ভাগি যায় আৰু দালি আলু জলকীয়া গোটেইকেইটা মই ধুনীয়াকৈ এনেকৈ সানি দিছোঁ আৰু ইয়াতে মই এতিয়া পৰিমাণ অনুসৰি নিমখ হালধি দি দিছোঁ আৰু তাতে মই এতিয়া গৰম পানী দি দিম পানীটো বহুত বেছি নহয় মানে অলপমান দিব লাগিব দালিখিনি যাতে পনীয়া হৈ নাযায় মানে অলপ শুকান টাইপত সিজিব লাগিব বাছ হৈ গ'ল এতিয়া ঢাকন মাৰি থৈ দিব লাগিব 15 বা 20 মিনিটৰ বাবে ইফালে দালি সিজি আছে আৰু এইফালে মই ডিম বইল কৰিছোঁ যিহেতু ডিম লাগিব ইয়াত ডিম 4টা মই বইল কৰি লৈছোঁ আৰু ইফালে চাইছোঁ এয়া দালি পানী শুকাইছে আৰু দালিখিনি মানে এনেকুৱা হৈ থাকিব লাগিব অলপমান ফাটি যে সিজি যায় আৰু কিন্তু পানীটো বেছি নথকাকৈ অকণমান আৰু ঢাকন মাৰি দিলেই মোৰ হৈ যাব আৰু এয়া চাওক ধুনীয়াকৈ দালি সিজি গৈছে পানীটো শুকাই গৈছে পানী অকণমান দিলেই হ'ল আৰু বাছ আৰু মই ইফালে ডিমকেইটা এতিয়া গুচাই ল'ম ডিমকেইটা গুচাই লৈ ধুনীয়াকৈ গোল গোলকৈ কাটিব লাগিব যদি এনেকুৱা কাটাৰ আছে নহয় কাটাৰে কাটিলেও হ'ব মই চুৰিয়ে দি এনেকৈ কাটি দিলোঁ আৰু ইফালে এয়া পেনখন পাতি থৈছোঁ আৰু ডিমটো এনেকৈ ধুনীয়াকৈ 4-5 পিচমানকৈ এনেকৈ কাটি দিলেই হ'ল আৰু গোল গোলকৈ দেই আৰু এতিয়া যিহেতু পেনখন গৰম হৈ গ'ল মই তাতে অলপমান তেল দিছোঁ তেল দি ইয়াতে মই এতিয়া দি দিছোঁ সৰুকৈ কাটি লোৱা নহৰু আৰু অকণমান কাশ্মীৰ মিৰ্চ পাউডাৰ হালধি পাউডাৰ অকণমান চিকেন পাউডাৰ মানে চিকেন মছলা দি লৈ এনেকৈ লৰাই লৈছোঁ গেছটো কমাই থ'ব দেই যাতে তেলখিনি মছলাখিনি জ্বলি নাযায় ইয়াতে সেই দালিখিনি যে আছিলে মই উলিয়াই লৈছিলোঁ আপোনালোকে বেলেগ কেৰাহী এখনত দিলেও হ'ব এটা ঢালি দিলোঁ আৰু চাওকচোন দিয়াৰ লগে লগে ইমান ধুনীয়াকৈ ওপৰলৈ ওলাই আহিছে ন ইয়াতে এতিয়া ডিমখিনিও দি দিব লাগিব আৰু ডিমখিনি দিয়াৰ পিছত একদম সাৱধানে লৰাব লাগিব মানে লৰালে হ'ল আৰু কিন্তু বহুত জোৰকৈ লৰালে ডিমখিনি ভাগি ছিগি যাব ন সেইবাবে এনেকৈ সাৱধানে মই লৰাই আছোঁ গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ আৰু হৈছেই দেখিছে নহয় দিয়াৰ লগে লগে উতলিবলৈ দিছোঁ অকণমান ধুনীয়াকৈ ঘন উতল আহিবলৈ দিছোঁ আপোনালোকৰ যদি কেঁচা ধনিয়া আছে নহয় সেয়া দিব পাৰে মই অকণমান গৰম মছলাও এতিয়া দি দিছোঁ দেই কেঁচা ধনিয়া মানে আমাৰ হাত লাগি আছিলে যে সেইকাৰণে মই ধনিয়া ছিঙা নাই আৰু ঘৰত আনি থোৱা নাছিলে মানে ধনিয়া মই দিয়া নহ'লেই অকণমান উতলক বুলি মানে ঘন হওক বুলি ঢাকনখন মাৰি আকৌ 5 মিনিটৰ বাবে ৰাখি থ'লোঁ মিডিয়াম ফ্লেমত আৰু এয়া চাওকচোন ঢাকনখন দাঙি দিয়াৰ লগে লগে ইমান ধুনীয়া এটা জোখৰ ৰখি গৈছে নহয় একদম পাতলাও নহয় ডাঠো নহয় আৰু বহুত বেছি টেষ্টি হয় আৰু চাওকচোন ইমান ইজিকৈ হয় ন আৰু সকলোৰে ঘৰতো মচুৰ দালি থাকে এনেকুৱা নহয় যে এইটো বস্তু আলু ডিম সকলোৰে ঘৰত থাকে আৰু সদায় খাই থকা হয় কিন্তু সদায় খাই থকা বস্তু এটা যদি অকণমান নতুন সোৱাদ দিব পৰা যায় কিমান ভাল লাগে হয় নাই চাবচোন আৰু ল'ৰা ছোৱালীয়ে খাই ইমান ভাল পাব নহয় এনেকৈ বনালে ডিমটো তাত গুচি গ'লে দালিখনৰ সোৱাদটোৱে মানে বেলেগ হৈ যায় আৰু ইমান লাগি থাকিব নালাগে ইমান জল্দি হৈ যায় মই ফাৰ্ষ্ট টাইম বনাইছিলোঁ বনাম বুলি ভাবি আছিলোঁ দেখি আছিলোঁ ভিডিঅ'ত কিন্তু বনোৱা নাইকিয়া আজি এয়া বোলো বনাই দিওঁ পটককৈ হৈ গ'ল এতিয়া কওকচোন ভাল লাগিছে নাই বাৰু ৰেচিপিটো আৰু ইমান ইজি খাব কিন্তু আৰু মই বনোৱা এইটো আজি ল'ৰাক জিৰা ৰাইচৰ লগত খাবলৈ দিম সিনো কেনেকুৱা পায় শুনোচোন বলো কেনেকুৱা লাগিছে বঢ়িয়া খোৱা এইটো খাই চোৱাচোন এইটো খাই চোৱা এইটো খাই চোৱা ইয়াম্মি ভাল লাগিছে ভাল লাগে ন যিহেতু তুমি খাই থাকা অকণমান টেষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ একদম মানে সাধাৰণকৈ বনাইছোঁ আৰু যাতে টেষ্টি হওক বাচ্ছাই ভাল পায় তেনেকৈ বনাইছোঁ ঠিক আছে এতিয়া আমি খাওঁ দেই খাওঁ বাই বাই কৈ দিয়ে বাই বাই